চাষি আপনি ঘরেও বাড়ি ভেঙে দিছে। হ্যাঁ হ্যাঁ, হ্যাঁ আন্তলিক কোনে আছে? ওই যে তো ভাই থাকি বাবা বয়স কত হয়েছে? বয়স 60-70 রয়েছে। 60-70 হয়েছে। তাহলে এই 1 মাস ধরে যে ভেঙে দিছে কোনে আসাও? এই তো বাবা ওই তো ফুরি বৃষ্টিতে ভিজে এই যে পেপার দিছিল পেপার উড়া নিয়ে গেছে আমি সেইভাবেই আসছি আমার পেপার হয় নাই এই যে বের করে যে দিছে তুলা তুলা করে ওই মোরাদা থাকতেছে আমার পেপার বাবা হয় নাই দিছে একজনে এর গুদা একজন একটু সাহিত্য করছে এর গুদা ছোট্ট পেপার। হ্যাঁ গুদা তো এইখানে এই যে এই জায়গা যে ভাঙ্গা যে দিল তোমরা কত বছর ধরে এখানে আসাও? বোঝালিসের মধ্যে বাবা 30-40 বছর হয়েছে। হ্যাঁ 30-40 বছর হয়েছে বেশি হয়েছে হ্যাঁ তোমার বেড়া বেড়ি নাই? একটু বেড়া আছে বাবা একটা বেটা আছে। হ্যাঁ পেটুক ওই যে নতুন বাজারে থাকে। তাহলে তুমি একলাই? আমি একলাই। তোমার তার পোলাপান নাই? আমি এখন ছোট একটা মেয়ে আছে তারই মধ্যে থাকি বাবা এখন ছড়া খাই না। তাহলে তোমার কামাই টামাই করে রাখলাম একটু আমি করে খুলাবো ছোট মেয়েটা এখন দেখতে আসছি কোনো মতে। তো কোন যাইবে কোনে? আমি কোরআনে তোমরা এখানে মাটি নিয়ে যাও এই দিলাম তো আর কোন হানে যাও না জায়গা নাই? না কোনো যাও না জায়গা নাই বাবা। আপোনালোকে শুনিলে 70 বছর বয়সত তেওঁ থাকিবলৈ এডোখৰ ঠাইৰ কাৰণে হাহাকাৰ কৰিছে। কিয় কৰিছে জানে? উচ্ছেদিত ব্যক্তি। এই দৃশ্যাংক আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চৌৰুৱাবাখৰা অঞ্চলৰ এগৰাকী মাতৃ বয়স প্ৰায় 70 বছৰ। ঘৰ দুৱাৰ ভাঙি দিয়া হৈছে, তছনছ কৰা হৈছে, তিৰফলৰ তলত জীৱন যাপন কৰি আছে। থাকিবলৈ ঠাই নাই, যাবলৈ জাগা নাই, খাবলৈ নাই, পিন্ধিবলৈ নাই, কোনো নাই। আজিৰ এই বয়সত এই 70 বছৰ বয়সত এডোখৰ ঠাইৰ কাৰণে এটা ভাল গৃহৰ বাবে হাহাকাৰ কৰিছে। ক'ত যাব নিজেও নাজানে, ক'ত থাকিব সেয়াও নাজানে, কি খাব সেয়াও নাজানে। সকলো প্ৰশ্নৰ উত্তৰ তেওঁ নাজানে। যিমানেই প্ৰশ্ন কৰা হয় তেওঁ একোৱেই নাজানে যে ক'ত যাম, কি কৰিম, ক'ত থাকিম, কি খাম। কেৱল এটাই বস্তু জানে যে আমাক ক'তবা থাকিবলৈ দিয়ক, আমাক এডোখৰ ঠাই দিয়ক, আমাক খাবলৈ দিয়ক, আমাক পিন্ধিবলৈ দিয়ক। উচ্ছেদৰ পিছৰ দৃশ্য ইয়া। আজি প্ৰায় 1 মাহ আগত যোৱা মাহৰ এই মাহৰ 8 তাৰিখত এই অঞ্চলত বৃহৎ উচ্ছেদ চলাইছিল চৰকাৰে আৰু এই বৃদ্ধ মাতৃগৰাকীও সেই উচ্ছেদৰ বলি হৈছিল। আজি যি প্ৰশ্ন তেওঁক কৰিছো সকলো তেওঁ কেৱল মাত্ৰ নাজানে, ক'ত যাব সেয়াও নাজানে। গতিকে ইমানখিনি হৃদয় বিদাৰক মৰ্মান্তিক দৃশ্য দেখাৰ পিছতো বা এই বক্তব্যবোৰ শুনাৰ পিছতো যদি আপোনালোকৰ হৃদয়খন গলি নাযায়, যদি আপোনাৰ হৃদয়খন ভাঙি নপৰে, তাৰ পিছতো আপুনি ক'ব নেকি যে উচ্ছেদ আমি সমৰ্থন কৰোঁ, উচ্ছেদ হ'ব লাগে, উচ্ছেদ হ'ব লাগে, সেয়া আমিও জানো। কিন্তু এইখিনি মানুহৰ পুনৰ সংস্থাপন দিহে কৰিব লাগে। তেওঁলোকক শেল্টাৰ দিব লাগে, তেওঁলোকৰ স্বাস্থ্যৰ চিকিৎসা ল'ব লাগে, তেওঁলোকৰ পানীৰ ব্যৱস্থা কৰিব লাগে, তাৰ পিছতহে উচ্ছেদ কৰিব লাগে। চৰকাৰক খাচ মাটিৰ প্ৰয়োজন ঠিকে আছে, ইয়াত আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু এই মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থাও চৰকাৰে কৰিব লাগে। কাৰণ 70 বছৰীয়া বৃদ্ধ মাতৃগৰাকীয়ে আজিৰ দিনতো তেওঁলোকে এডোখৰ ঠাই বিচাৰি হাহাকাৰ কৰিছে, ক'ত যাব গৃহ বিচাৰি হাহাকাৰ কৰিছে, কি খাব সেয়াও বিচাৰি হাহাকাৰ কৰিছে। এই দৃশ্যাংক মই আকৌ কৈছো আপোনালোকক বিলাসীপাৰাৰ চৌৰুৱাবাখৰা অঞ্চলত। আমি মাতৃগৰাকীৰ লগত কথা পাতিলো, এটাই শব্দ তেওঁৰ নাজানো। ভাৰতীয় নাগৰিক, সকলো ডকুমেণ্টছ আছে, নদী ভংগৰ চাৰ্টিফিকেট আছে, NRCৰ কাগজ আছে, 1966 চনৰ ভোটাৰ লিষ্ট আছে, 71ৰ ভোটাৰ লিষ্ট আছে, 97ৰ ভোটাৰ লিষ্ট আছে, এনকি আজি 2025 চনৰ ভোটাৰ লিষ্টতো এইগৰাকী মাতৃৰ নাম আছে। ইমানৰ পিছতো মানৱ অধিকাৰ আয়োগে দৃষ্টিগোচৰ হোৱা নাই নে? উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ হোৱা নাই নে? মহামান্য উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ হোৱা নাই নে? মানৱ অধিকাৰ আয়োগ আজি ক'ত? মানৱ অধিকাৰ বোলা এটা আয়োগ আছে, সেই সংস্থাবোৰ আজি ক'ত? এইগৰাকী মাতৃৰ কথা তেওঁলোকে ভাবিবনে? তো বেছি আজি আমি নকওঁ, প্ৰচণ্ড আৱেগিক মুহূৰ্ত।
এই দৃশ্য আকৌ কৈছো, আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চৰুৱা বাখৰা অঞ্চলৰ এইগৰাকী মাতৃৰ সৈতে সাক্ষাৎ কৰিলো, কথোপকথন পাতিলো, আপোনালোকক সকলো কিছু জনালো। যদি আপুনি হৃদয়বান ব্যক্তি হয়, নিশ্চয়কৈ এই মাতৃগৰাকীৰ খবৰ ল'ব। ধন্যবাদ।